নমস্কাৰ মই মিনি ব্লগ বনাইছোঁ মিনি ব্লগলৈ স্বাগতম আপোনালোকে চাব সাবস্ক্ৰাইব কৰি দিব কিবা ভুলভ্ৰান্তি হ'ব পাৰে আকৌ মই কৰি থাকিম দেই ভিডিঅ'টো কিন্তু শেষলৈকে চাব দেই এইটো কিন্তু আধাতে কাটি উৰাই নিদিব দেই নমস্কাৰ কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আকৌ এবাৰ কৈছোঁ দেই বনাই আছোঁ আমাৰ গাঁৱৰে মন্দিৰ এইটো আমাৰ মিস্ত্ৰী বনাই আছোঁ বেছিদিন নালাগে কিমান দিন লাগে মই মিস্ত্ৰী সুধিব মিস্ত্ৰী এটা কেইদিনমান লাগিব নহয় এইটো মন্দিৰটো বনাওঁতে মন্দিৰটো আৰু এসপ্তাহত আমি ক্লিয়াৰ কৰি দিম এসপ্তাহত হ'ব জানো হ'ব হৈ যাব একদম গ্যাৰাণ্টি হৈ যাব সুন্দৰকৈ বনাব আৰু তাৰমানে মন্দিৰটো আমাৰ গাঁৱৰে মন্দিৰ না মন্দিৰটো সুন্দৰ হ'লে ভাল লাগে আৰু আপোনালোকক এসপ্তাহত একদম ক্লিয়াৰ কৰি দিম গ্যাৰাণ্টি ঠিক আছে এজন আমাৰ মিস্ত্ৰী একদম হেৰি মিস্ত্ৰী হেড মিস্ত্ৰী গতিকে এজনে আমাৰ কামটো কৰি আছে এজনে কামটো কৰিব গোটাই শেষ কৰিম বুলি কৈছে আৰু এইটো চাক মন্দিৰটো সুন্দৰ মন্দিৰটো বনাই আছে মন্দিৰটো ভালে লাগিব চাক কি সুন্দৰকৈ বনাই আছে আৰু গোটেই কমপ্লিট তলৰ পিছত কিন্তু বঢ়িয়া হ'ব এয়া মিস্ত্ৰী উঠি আছে ওপৰত একদম পুৰা কাম কৰি আছে তাৰমানে ঘূৰদাম কাম কৰি আছে চাওক এয়া মিস্ত্ৰী উঠি আছোঁ হেড মিস্ত্ৰী উঠি গ'ল উঠি যায় তাৰমানে তেওঁক ক'ব আৰু তেওঁলোকক চাওকচোন কি সুন্দৰকৈ বনাইছে এইটো তাক কি সুন্দৰকৈ বনাইছে ফুল কাটি কাটি বনাই আছে মন্দিৰটো আৰু এইটো সভাঘৰ চাওক সুন্দৰ এইটো সভাঘৰ বনাই এইটো আমি সভাঘৰটো বনাম কিন্তু ভাঙিম বৰ্তমান এতিয়া বৰ্তমান পুৰাণ হৈ আছে এইটো ভাঙিম আমি মন্দিৰটো চাওক এইটো আমাৰ মন্দিৰ সুন্দৰ ইয়াত আমি তাত মন্দিৰটো ভঙাৰ কাৰণে ইয়াত আমি থৈছোঁ মন্দিৰটো গোঁসাইখন আনি আৰু এইটো ভাঙি আমি যেতিয়া মন্দিৰটো ওলাই যায় তাৰ পৰা নি আমি তাত মানে নতুন মন্দিৰটো থৈ দিম চাওক নাগাৰা সুন্দৰকৈ বনায় এইজন হৈছে আমাৰ মানে মিস্ত্ৰী হেড মিস্ত্ৰীয়ে কিন্তু মিস্ত্ৰী এজন মানে ককাইদেউ এজনে আমাৰ মন্দিৰটো বনাই আছে হেড মিস্ত্ৰী ককাইদেউ এজন সুন্দৰকৈ বনাই আছে চাই লওক দেহাটো নমস্কাৰ মিস্ত্ৰীটো মন্দিৰটো কিমান দিন লাগিব এতিয়াও কিন্তু আমাৰ এসপ্তাহমানত হ'ব বুলি কৈছে 10 দিন ধৰক 10 দিনত ক্লিয়াৰ হ'ব আমাৰ কামখিনি ক্লিয়াৰ হ'ব সুন্দৰ হৈ যাব না কিন্তু এনে মন্দিৰটো কিন্তু বৰ সুন্দৰ লাগিছে দেই একদম সুন্দৰ হৈছে কিন্তু কি সুন্দৰকৈ ফুল কাটিছে চাক আৰু আপোনালোকক কাৰোবাক লাগে যদি মাতিব আৰু এজন মিস্ত্ৰী সুন্দৰকৈ কাম কৰি আছে কি সুন্দৰ ফুল কাটি কাটি বনাই আছে আকৌ যেতিয়া একদম মানে কমপ্লিট ওলাই যাব আৰু ভাল লাগি যাব দেই এইটো হৈছে শিৱ মন্দিৰ ইয়াত শিৱ মন্দিৰ তাৰমানে এতিয়া একলগ কৃষ্ণ মন্দিৰৰ লগত শিৱ মন্দিৰো আছে এইটো চাওক শিৱ মন্দিৰ এইটো আমাৰ মালিক নিমিছে সেইটো মন্দিৰ মই মুছোঁ এইটো মন্দিৰ আমাৰ মালিক নিমিছে এইটো চাওক সুন্দৰ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগছি আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা কিন্তু নাপাহৰিব দেই